So hello guys, welcome back to my YouTube channel. আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ভিডিঅ'লে। আশা কৰো সকলোৱে ভালে সুখেলে আছে আৰু ময়ো ভালে আছো। আজি বহুত হ্যাপি কাৰণ মই আজি ভাবি থকা কামটো কৰিব গৈ আছো। কাৰণ যেতিয়া ভাবি থকা কামটো কৰিব লওঁ বহুত এটা এক্সট্ৰা ভাল লাগে। তো ইয়া গাইজ আৰু চাও কি হয় পিছলৈকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু যদি ভিডিঅ'টোত কিবা ভুল পায় বা আপোনালোকৰ ওচৰত কিবা নিউ কন্টেন্ট আছে দেন মোক কৈ দিব কমেন্ট বক্সত, মই আপোনালোকৰ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু গাইজ আজি সাৰপ্ৰাইজ হ'ব গৈ আছে। মই আজি ভিডিঅ'টো একদম মানে চুৰ কৰিছোঁ ক'ব গ'লে, কাৰণ মায়ে আগফালে আছে আৰু মই একদম পিছফালে যাতে মোৰ ভইচটো মায়ে শুনা নাপায় সেইটো কাৰণে মই চুৰ কৰি পিনে মানে শ্বুট কৰিছোঁ। চ' মাক ছাৰপ্ৰাইজটো মই দিম আজি, নাজানো কি হয় মাৰ ৰিয়েকশ্যনটো চাম। আৰু মই বহুত দিনৰ পৰা ভাবি আছোঁ দিম কিন্তু বাৰু আজি ভাবিছোঁ নাই দিয়ে দিওঁ, কাৰণ আজি মই যদি ইমানখিনি অলপো হৈছোঁ চব মাৰ কাৰণে। তো আপোনালোকে যদিও কিবা অকণমান হৈছে আপোনাৰ আম্মাৰ কাৰণে, মা দেউতাক সদায় মৰম কৰিব লাগে হয়। কেতিয়াবা কাৰণত আমি অলপ বেছি কৈ দিওঁ। কালি মই অলপ বেছিকৈ বেয়াকৈ নহয় অলপ খংকৈ ক'লোঁ তো মায়ে অলপ খং পাই আছিলে। তো মাৰ আজি খংটো হেৰি কৰিবৰ কাৰণে মই আজি খং কাৰণে নহয় ভাবি আছিলোঁ। তো আজি দিম আৰু যি দিওঁ আপোনালোকৰ মাৰ ৰিয়েকশ্যনটো শ্বুট কৰিম, মায়ে কেনেকুৱা কৰে আপোনালোকে চাব। কি কৰি আছা? মটৰ গাই চাই আহিলোঁ মায়ে স্কুটি ধুই আছে আৰু ময়ো অকণ হেল্প কৰি দিওঁ বাৰু, পিছত লগ পাইছোঁ দেই। আহক গাইজ দেখাইছো আমাৰ মায়ে কি ৰুইছে। কি ৰুইছা? কি লগাইছা? ধনিয়া পাত। ৰহুনো এনেকুৱা কিয়? এনেকুৱাই নেকি গাইজ? এয়া আৰু আমাৰ মায়ে লাই শাক ৰুইছে। চাকচোন কি ধুনীয়া লাগিছে। ফুল এইবোৰ কেনেকৈ বনাইছা অলপ মোক এক্সপ্লেইন কৰি দিয়াচোন। তোমাৰ হাত কা যাদু কা কামাল বতা দো, কেনেকৈ বনাইছা? এইটো বটল কাটি বনাইছো। কিয় বেয়া লাগিছে নেকি? বেয়াটো লগা নাই, ভালেই লাগিছে। এইটো এতিয়া পৰিলেও ভাঙি নাযায় সেইটো কাৰণে বনাইছো। আৰু এই ফুটাকেইটা কি কাৰণে দিছা? পানী দিলে পানীখিনি পৰি যাবগৈ। वाह সেইটো কাৰণে দিছো। असल में माँ का किसका है? আৰু হেৰি ইউটিউব চাইছোহে, চাইহে বনাইছো। গাইজ আপোনালোকে ইউটিউবত এইবিলাক চাই বনাব দেই, আৰু যদি নাজানে আমাৰ মাক সুধিব। আৰু গাইজ এয়া হৈছে অ'টছ খিচৰি। ইয়াত পালেং শাক, বিলাহী, আকৌ ফেৰাজবিন, পিঁয়াজ। আপোনালোকৰ যদি ৰেচিপি লাগে দেন মোক কমেণ্ট বক্সত জনাব, মই ধুনীয়াকৈ অ'টছ খিচৰি ৰেচিপি লৈ আহিম। খাই বহুত ভাল লাগে, কাৰণ নৰ্মেলি অ'টছ গাখীৰ দি ইমান এটা টেষ্ট নালাগে। লৈ আহিলোঁ, ছাৰপ্ৰাইজ দিম এতিয়া। লেটছ চি মাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। মোবাইল দেখুৱা, ছাৰপ্ৰাইজ এটা আছে। কি জানো কি এতিয়া চকুটো দেখাই নাপায়। ছাৰপ্ৰাইজটো কি চোৱা? ৱাও ৱাও থেংক ইউ। মোক মোবাইল দিছে মোৰ ছোৱালী ডাঙৰ। বাহ ৱাও মজা লাগিছে দেখোন। ভাল লাগিছে? এনেকৈ নুখুলে, এনেকৈ খোলে। কেনেকৈ পেকেটটো খোলা এতিয়া। এতিয়া মোৰ ক্ৰেভিং হৈ আছে স্পাইচি খাবলৈ। কোৰিয়ান নুডলছ বনাম আৰু ৰেডমি অফ কৰক এই বাগাননি কৰে। গাইজ হৈ গ'ল, এতিয়া আমি এইখিনি চাকি ল'ম।
বিচাৰি নাপালে সেইটো কাৰণে চুলি কাটা কেঁচি লৈ আহিছোঁ আৰু গাইজ এয়া হৈ গ'ল আমাৰ নুডলছ আৰু গাইজ এইটো মোবাইলৰ মেক্সিমাম 5-6 ইয়াৰ্ছ হ'ল আৰু এতিয়ালৈ বহুত হেং মাৰিবও লৈছে বাৰু আৰু মষ্ট ইম্পৰ্টেণ্ট হৈ আছিলে এটা ফোন মাৰ চ' সেইটো কাৰণে দি দিলোঁ আৰু চ' ইয়া গাইজ আজিলৈ ইমানখিনিয়ে আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো ভাল লাগিল দেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈকে চাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ ফৰ ৱাচিং এণ্ড ফ'ল' ফৰ মোৰ বাই